Hello students, welcome to your channel Brain Booster Classes. आज मैं वीडियो तुम्हारे क्लास 7 और क्लास चैप्टर 6 और एक्सरसाइज 6C 2 নম্বৰ क्वेश्चन দুটা কৰাব লাগে। দুটা আছে ফিগাৰ আৰু আমাৰ ইয়াৰ ফিগাৰৰ পৰা তোমাক P আৰু Q এংগল দুটা ফাইন্ড আউট কৰিব দিছে। এটো আছে P আৰু Q। এই এংগল দুটা ফাইন্ড আউট কৰিব লাগিব। আমি ফাৰ্ষ্টটো চাওঁ। তোমালোকে এটা বিশেষভাৱে অনুৰোধ তোমালোকলৈ যে তোমালোকে ইন্ট্ৰোডাকচন ভিডিওটো বিশেষভাৱে চাই ল'বা যাতে তোমালোকৰ এই অংকবোৰ কৰোঁতে বহুত সহজ হয়। সহজভাৱে তোমালোকে কৰিব পৰা আৰু বুজি পোৱা। কিহেতু এইবিলাকত মই আকৌ গোটেইখিনি কৈ থাকিবলৈ যোৱা নাই। ইন্ট্ৰোডাকচনত মই ধুনীয়াকৈ তোমালোকৰ ত্ৰিভুজৰ ধৰ্মখিনি বুজাই দিছোঁ। এই ধৰ্মখিনিৰ জৰিয়তে তোমালোকে এই ভিডিও অংকবিলাক কৰিবলৈ বৰ সহজ পাবা। তো বুজি ল'বা ধৰ্মকেইটা। তো এইটোত চোৱা আমাক 25 দিয়া আছে, 60 দিয়া আছে, P Q আৰু C দিয়া আছে। ABC ত্ৰিভুজৰ আৰু দিয়া আছে যে AD = BC। AD বাহুডাল BC বাহুৰ লগত আৰু DC বাহুৰ লগত সমান, সেম একদম। তো আমাক ফাইন্ড কৰিব দিছে P আৰু Q। তো আমি ফাইন্ড কৰিম। এতিয়া এটা কথা চোৱা, এইটো এটা ত্ৰিভুজ, এইটো ত্ৰিভুজৰ পৰা যদি আমি চাওঁ ফাৰ্স্ট অফ অল, ওকে, এই ত্ৰিভুজটোৰ পৰা চালে এইটো এংগল 60 দিয়া আছে আৰু এইডাল বাহু আৰু এইডাল বাহু সমান। সমান বাহুৰ দূৰত থকা তোমাৰ কোণ দুটাও কি হয়? সমানে হয়। সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহু সমান হলে দুটা কোণো সমান হয়। তো এই C এংগলটো কিমান হৈ যাবগৈ? 60 ডিগ্ৰী। ওকে, এটা পাই গলো। আৰু এই এংগলটো আমি গোটেই এংগলটো কেতিয়া পাম? 25 আৰু 60 যোগ কৰি দিলে এংগলটো 25 ডিগ্ৰী প্লাস 60 ডিগ্ৰী কিমান হ'বগৈ? 85 ডিগ্ৰী। আৰু এংগল C টো কিমান পালো? 60 ডিগ্ৰী। যিহেতু সাইডত লিখি দিবা AD = DC। দুটা বাহু সমান কাৰণে দুটা কোণো সমান। এতিয়া আমি চোৱা ত্ৰিভুজৰ তিনটা কোণ। ত্ৰিভুজ যদি চাওঁ, ত্ৰিভুজ ADBC ৰ পৰা তিনটা কোণৰ যোগফল কিমান? A + B + C 180 ডিগ্ৰী। অফ কোৰ্স এতিয়া এটো জানো 85, B টো নাজানো P + C টো কিমান? 60 ডিগ্ৰী = 180 ডিগ্ৰী। তো P টো কিমান ওলাই যাবগৈ? তো এইটো চালে P + 8 - 9 = 11 = 14 145 ডিগ্ৰী 180 ডিগ্ৰী। P = 180 ডিগ্ৰী - 145 ডিগ্ৰী। P angle = 35 ডিগ্ৰী। এইটো কিমান পালোগৈ? P angle টো 35। আৰু আমাক কি লাগে এতিয়া? Q লাগে। তো Q টো দুটা ধৰণে উলিয়াব পাৰা। এইটো এক্সট্ৰা ত্ৰিভুজটোৰ পৰা যদি আমি চাওঁ, এইটো এংগল পালো, এইটো এংগল পালো, এইটো এনেই ওলাই যাব। তিনটা কোণৰ যোগফল কিমান? 180 ডিগ্ৰী। তো ত্ৰিভুজ ABD ৰ পৰা এইটো এখনে কৰিছে, ত্ৰিভুজ ABD ৰ A + B + D। D টো লাগে আমাক। A কিমান? 25 প্লাস B কিমান পালোগৈ? 35 ডিগ্ৰী প্লাস D। D টো আমাক কি বুলি আছে? Q এংগল। 3 4 5 60 হল। 60 প্লাস Q 180 ডিগ্ৰী 180 ডিগ্ৰী 180 ডিগ্ৰী। Q angle = 180 ডিগ্ৰী - 60 = 120 ডিগ্ৰী। P টো কিমান পালো? 35 ডিগ্ৰী আৰু Q টো কিমান পালো? 120 ডিগ্ৰী। সিম্পল, ভেরি সিম্পল। এইটো স্ক্রিনশট মাৰি লোৱা বা পাতি ল'বা ভিডিও পোস্ট কৰি। হৈ গ'ল, এইটো গম পালা তোমালোকে। এতিয়া আমি কৰিম নেক্সটটো। বি টো চোৱা কেনেকৈ উলিয়াম। বি টোত আমাক P আৰু Q উলিয়াব লাগিব, হয়? ইয়াতো একেটাই। ইয়াত দিয়া আছে যে তোমালোক কুৱেশ্যনৰ LQ = এই বাহুডালৰ লগত MQ = QN। এই তিনডাল বাহু সমান বুলি দিয়া আছে, ঠিক আছে। তো এইটো যেতিয়া 120 দিয়া আছে, এইডাল বাহু সমান হলে এই দুটা কোণো সমান হ'ব। এতিয়া এটা চাবা দেই, এই ত্ৰিভুজটো কেনেকৈ গঠন হয়? L + Q + N এংগল। ত্ৰিভুজ LQN ত্ৰিভুজটো এনেকৈ গঠন হয় আৰু এইকেইটাৰ কিমান যোগফল? 180 ডিগ্ৰী। হয়, এটা হলে চবেই জানা। এটা এংগল দিয়া আছে কিমান? Q এংগলটো দিয়া আছে 120 ডিগ্ৰী প্লাস N টো নাই দিয়া। এতিয়া কি কৈছিলো মই? দুডাল বাহু যেতিয়া সমান হ'ব
তেতিয়া এই বাহু দুটা বাহু সমান হ'ব তো এই দুটা বাহু সমান যদি আমি এই দুটা বাহু যিয়ে মান নাপাওঁ এতিয়া আমি যি মানে নাপাম 120 টো 180 পৰা বিয়োগ কৰি প্লাস n 180 minus 120 ডিগ্ৰী কৰিলে কিমান পাম 60 ডিগ্ৰী 60 ডিগ্ৰী পালো এই কোণটো বাদ দি মানে আমাৰ হাতত কিমান আছে 60 ডিগ্ৰী তো 60 ডিগ্ৰীটো আমি কি কৰিব লাগিব সমানে দুভাগ কৰিব লাগিব কিয়নো এই দুটা এংগল সমান তো সমানে দুভাগ কৰিলে 2 এ কৰিলে 30 ডিগ্ৰী তো এটো কিমান হ'ব 30 ডিগ্ৰী পি এংগলটো কিমান হ'ব 30 ডিগ্ৰী পি কিমান পাই গলা 30 ডিগ্ৰী বাস সিম্পল very simple তো আৰু এটা কম মই তোমাক এটো 120 ডিগ্ৰী হয় মাজৰটো কৈছো এম কিউ এন এল এটা ৰৈখিক জোৰ হৈ আছে এই এংগলটো আৰু এংগলটো যোগ কৰিলে আমি কিমান পাওঁ 180 ডিগ্ৰী পাওঁ ৰৈখিক জোৰ কনসেপ্ট তো এটো আমি x বুলি ধৰি ললো x plus 120 ডিগ্ৰী equal 180 ডিগ্ৰী x equal 60 ডিগ্ৰী 120 টো এপিনে গলে মাইনাস হৈ যাব 180 পৰা 60 ৰৈ যাব এটো কিমান পালেগৈ 60 ডিগ্ৰী এতিয়া আকৌ আমি আগৰ কনসেপ্টলৈ ঘূৰি যাম যে এই দুডাল বাহু সমান বুলি কৈছিল এম কিউ লগত এল কিউ সমান দুইডাল এডালে সমান হলে এই কোণ দুটা কি হ'ব সমান হ'বলৈ এই ত্ৰিভুজ এল এম কিউ এল প্লাস এম প্লাস আৰু 60 ডিগ্ৰী হয়নে এটো এংগল কিউ এংগলটো ইকুৱেল 180 ডিগ্ৰী এতিয়া এই দুটা সমান যেতিয়া x বুলি ধৰি ললো x equal 180 minus 60 2x বা হ'ব x বুলি ধৰি লৈছো x equal 120 ডিগ্ৰী মানে এই দুইটা এংগল মেলি বাকি কিমান আছে দেখাতে গম পায় তোমালোকে যে ত্ৰিভুজটোৰ তিনটা এংগলৰ যোগফল 180 ডিগ্ৰী এটা আছে 60 বাকি কিমান থাকিল 120 ডিগ্ৰী বাকি থাকিল বাস মুখতে উলিয়াব পাৰা 120 ডিগ্ৰী বাকি থাকিল আৰু 120 ডিগ্ৰীটোক আমি কেনেকৈ ভগাব লাগিব এতিয়া কবা যে বাহু দুটা যেতিয়া সমান এই কোণ দুটাও সমান হ'ব তো 120 ডিগ্ৰী আমি সমানে 2 এ ভাগ কৰি দিম দুইটাৰে সমান পৰি যাব 120 ডিগ্ৰীক 2 এ হৰণ কৰিলে কিমান হ'বগৈ 60 ডিগ্ৰী পৰিব তো এটো 60 এটো 60 q ইকুৱেল কিমান হৈ গল 60 ডিগ্ৰী বাস সিম্পল অংক চাই লোৱা তোমালোকে ওকে ধুনীয়া অংক কৰিবা তো আজি ভিডিঅ'লৈ মানে সামৰণি মাৰিছো নেক্সট ভিডিঅ'ত কৰাম আমি 3 নম্বৰ